SBI বেংকৰ গ্ৰাহকৰ বাবে দুটা ভয়ংকৰ নিয়ম নাজানিলে আপোনাৰ বেংক একাউণ্ট খালী হৈ যাব পাৰে। SBI বেংকৰ গ্ৰাহকে এতিয়া জানি লওক এই দুটা নিয়ম। কি নিয়ম সলনি হ'ল SBI বেংক গ্ৰাহকৰ বাবে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি এতিয়া সম্পূৰ্ণ চাওক। ন্যূনতম বেলেন্স বা ন্যূনতম ধনৰ নিয়ম মানি নচলাৰ বাবে বেংকে ছেভিং একাউণ্টৰ পৰা অটো ডেবিট কৰি ধন কৰ্তন কৰা ঘটনাৰ সন্মুখীন হৈছে। ফলত বহুতে কষ্টোপাৰ্জিত ধনৰ এটা অংশ জৰিমনা হিচাপে দিবলগীয়া হৈছে। দীৰ্ঘদিন ধৰি আমাৰ মানুহৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আৰু এই ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ষ্টেট বেংকৰ গ্ৰাহকসকল। কাৰণ দেশৰ সৰ্ববৃহৎ বেংক হিচাপে তেওঁলোকৰ গ্ৰাহকৰ সংখ্যা সৰ্বাধিক আৰু ষ্টেট বেংক অফ ইণ্ডিয়াই এই ন্যূনতম বেলেন্স বা ন্যূনতম জমা নিয়ম কঠোৰভাৱে পালন কৰিছে। কিন্তু এতিয়া চিন্তা নকৰিব, আপোনাৰ SBI একাউণ্টত টকা নাথাকিলেও কোনো ধৰণৰ পেনাল্টি দিব নালাগিব। ৰাজহুৱা বা ব্যক্তিগত বেংকত আপোনাৰ ছেভিংছ একাউণ্ট আছে নেকি? যদি আছে তেনেহ'লে নিশ্চয় আপুনি জানে একাউণ্টত ন্যূনতম ধনৰ পৰিমাণ কিমান ৰাখিব লাগে। এতিয়ালৈকে যদি ছেভিংছ একাউণ্টত ন্যূনতম বেলেন্স বা ন্যূনতম পৰিমাণৰ ধন ৰখা নাছিল তেন্তে প্ৰতিমাহে জমা ধনৰ পৰা কেইবা টকা কৰ্তন কৰা হৈছিল। ন্যূনতম ছেভিংছ একাউণ্টৰ নিয়ম মানি নচলাৰ বাবে বেংকৰ জৰিমনা আৰু সেই ধন প্ৰতিমাহে আপোনাৰ একাউণ্টৰ পৰা কৰ্তন কৰা হয়। কিন্তু কিছুদিন পূৰ্বে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই স্পষ্ট কৰি দিছিল যে গ্ৰাহকে ছেভিংছ একাউণ্টত ন্যূনতম ধনৰাশি নাৰাখিলে জৰিমনা ভৰিব নালাগে। তেতিয়াই ষ্টেট বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ নিয়মৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল। ন্যূনতম ধনৰাশি নাথাকিলেও কোনো সমস্যা নহ'ব। দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া, যাৰ সমগ্ৰ দেশতে 24,000ৰো অধিক শাখা আছে। ভাৰতীয় ষ্টেট বেংকে এবাৰ কৈছিল যে মেট্ৰ' চহৰৰ শাখাত একাউণ্ট থাকিলে ছেভিংছ একাউণ্টত ন্যূনতম 3,000 টকাৰ বেলেন্স ৰাখিব লাগিব। অৰ্ধনগৰ অঞ্চলত ন্যূনতম বেলেন্স 2,000 টকা আৰু গ্ৰামাঞ্চলত সঞ্চয় একাউণ্টত 1,000কৈ টকা। কিন্তু ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাৰ পিছতে তেওঁলোকে এই নিয়ম উঠাই লৈছে। ফলত ষ্টেট বেংকত ছেভিংছ একাউণ্ট থাকিলেও ন্যূনতম ধন জমা কৰাৰ হেঁচা ল'ব নালাগে। আপুনি ইচ্ছামতে একাউণ্টত ধন জমা আৰু উলিয়াব পাৰিব। একাউণ্ট বন্ধ কৰাৰ নিয়মৰ পৰিৱৰ্তন। SBI বা ষ্টেট বেংক অফ ইণ্ডিয়াই একাউণ্ট বন্ধ কৰাৰ নিয়মত বৃহৎ পৰিৱৰ্তন আনিছে। নতুন একাউণ্ট খোলাৰ 14 দিনৰ ভিতৰত বন্ধ কৰিলে কোনো জৰিমনা নাথাকিব। কিন্তু 14 দিনৰ পাছত একাউণ্ট বন্ধ হ'লে ষ্টেট বেংকে 500 টকা জৰিমনা ল'ব। আকৌ 1 বছৰৰ ম্যাদ উকলি যোৱাৰ পিছত আপোনাৰ ছেভিংছ একাউণ্ট বন্ধ কৰিলে কোনো জৰিমনা নাই।